welcome back to my YouTube channel. মোৰ YouTube channel আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই ওলাইছো এফালে যাবলৈ বহুত বেছি ধুনিয়া এটা জাগালৈ যাব বুলি ওলাইছো এন্ড বতৰটো ইমান বেছি ধুনিয়া কৰিছে মই মানে ভাবিছো আজি মানে সানডে একদম পুৰা ফান ডে হৈ যাব তো মই আজি যাবলৈ ওলাইছো টিপি লৈ আৰু আমি টিপি লৈ যাওঁতে পাই যাম নামেৰি ভালুকপুং এইবোৰ এন্ড বহুত বেছি ধুনিয়া জাগা হয় তো আহকচোন মোৰ লগত আপোনালোককো দেখাই যাম মই সকলোবোৰ আপোনালোকক এটা এটাকৈ দেখাই যাম আপোনালোকে ভিডিঅটো একদম সম্পূৰ্ণকৈ শেষৰলৈকে চাব এন্ড মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব सफरनामा আমি আহি নামেৰিত উপস্থিত হলো মানে নামেৰিত পোৱাগে নাই আমি নামেৰি যোৱা ৰোডটোত অলপমান ৰখিছো ইমান ধুনিয়া লাগিছে মানে ৰাস্তাটো ভাবিলো অলপমান ফটো উঠি লওঁ আপোনালোকে চাওকচোন কি ধুনিয়া লাগিছে গছনিবোৰ এই ৰোডবিলাক বিআৰঅ'য়ে বনায় তেওঁলোকে ইমান ধুনীয়া ধুনীয়া মেছেজ এটা দি থয় চাইনবোৰ্ডবিলাকত তো আমি পঢ়ি আহি ভাল লাগে আপোনালোকেও আহিবচোন কেতিয়াবা ইমান বেছি ভাল লাগিছে মই ফাৰ্ষ্ট টাইম আহিছোঁ আপোনালোকেও আহিব ৰাস্তাটোত কিন্তু গাড়ী ঘোঁৰাবোৰ বৰ স্পীডত আহে দেই ফটো চটো উঠিলে একদম সাৱধান এয়া দেখিছেনে কিমান জোৰে আহিছে और ये नेचर को एंजॉय करते हुए मैं ये रास्ताটোত বহুত বেছি বান্দৰ এয়া দেখিছেনে কিমান বান্দৰ সিহঁতৰ কাৰণে কিবা এটা খাবলৈ লৈ আহিব লাগে আৰু সময়ৰ যিহেতু নাটনি সেইবাবে আমি জেগাটো এৰিব লগা হ'ল আৰু মই এতিয়া আহি উপস্থিত হৈছো নামেৰিৰ এটা পিকনিক প্লেছত যেটো নেকি বহুত বেছি ধুনিয়া আপোনালোকে দেখিলে মানে ইমান বেছি ভাল লাগিছে মানে ফিলটো লৈ ইমান ভাল লাগিছে লেট মি শো ইউ এই চাও গাইস এটো পিকনিক প্লেস হয় কি ধুনিয়া এতিয়া এটো পানী বহুত বেছি বাঢ়িছে সেইকাৰণে ইমানলৈকে আহি গৈছে নহলে ইয়াত ৰখিব পাৰি তললৈ নামিব পাৰি কিন্তু বৰ্তমান যেহেতু বাৰিষা বতৰ সেইকাৰণে পানীটো বেছিকৈ বাঢ়ি গৈছে এখন নদীৰ নাম হৈছে জিয়া ভৰলি নদী আৰু ইয়াক নামেৰিৰ লাইফলাইন বুলি কোৱা হয় চাওকচোন কিমান বেছি ধুনিয়া ও মাই গড ঠাণ্ডা পানী ও মাই মোৰ ফাৰ্ষ্ট টাইম আহিছোঁ এণ্ড মোৰ বহুত বেছি ভাল লাগিছে আপোনালোকে একদম আহিবই মানে কাশ মই ইয়াত নামিব পৰাহেঁতেন ইমান বেছি ভাল লাগিছে ইমান ঠাণ্ডা পানীটো এণ্ড আমি আজি আহিলোঁ যে বতৰটো ইমান বেছি ভাল কৰিছে ৰ'দো নাই বেছি ইমান মানে ভাল লাগিছে আহি কিনে সেইখন আপোনালোকে চাব পাৰে নামেৰি ৰাষ্ট্ৰীয় উদ্যান বহুত বেছি পানী বাঢ়িছে আপোনালোকে দেখিছে আগতে ইয়াতে মোৰ দাদাহঁত আহিছিলে দাদাহঁতে কয় কি ইয়াতে গা ধুব পাৰি ইয়াতে হিল আছিলে ইয়াত বহি চবেই এনজয় কৰে কিন্তু এতিয়া ইমান পানী বাঢ়িছে যে মানে ওচৰলৈকে যাব নোৱাৰে আপোনালোকে নদীৰ চাউণ্ডটো শুনিব পাৰিছেনে ইমান ধুনীয়া মানে আৱাজ এটা আহি আছে একদম মানে ঢৌখিনি মানে শুনিয়ে কিবা ভাল লাগিছে অলপমান ভয়ো লাগিছে ইমান বিশাল মানে কি ক'ম আৰু মাছ পাইছা ক'ত এয়া মাছ ধৰি আছে সৰু সৰু ল'ৰাবিলাকে ইমান টিকলা ল'ৰা মাছ পাইছা ৱাও আৰু পুনৰ আমি ওলাই দিলোঁ ভালুকপুঙৰ অভিমুখে এতিয়া আমি পাছ বনাব লাগিব তাত গৈ তাত পাছ বনালেহে আমি ভালুকপুঙত মানে এণ্টাৰ কৰিব পাৰিম এয়া পাছ বনোৱাৰ চেণ্টাৰটো এয়া আমি সোমাই গ'লোঁ ভালুকপুঙত কি ধুনীয়া ভিউ
ইমাজিন কৰকচোন ৰাতিপুৱা যদি শুই উঠি খিৰিকীখন খুলিয়েই এই দৃশ্যটো দেখা যায় কেনেকুৱা লাগিব। ইমান যে বেছি ভাল লাগিছে মই মানে ভাষাৰে ক'ব নোৱাৰোঁ। আপোনালোকে পানীখিনি চাওকচোন, ধুনীয়া লাগিছে মানে যেতিয়া আপোনালোকে আহিব তেতিয়াহে ফিল কৰিব কিমান মানে বেছি ভাল লাগিছে। মই কি ক'ম, এই জেগাটো আপোনালোকে পাব ভালুকপুং আৰু টিপি যোৱা ৰাস্তাটো। এণ্ড মই আপোনালোকক ক'ম কি আহক এবাৰ চাই চাওক, ইমানেই বেছি ধুনীয়া। মই ইয়াত নামিব পৰাহেঁতেন, পানীখিনি মোৰ ইমান বেছি মন গৈছে নামিবলৈ, কিন্তু মই কেনেকৈ নামো, খালি জেগা নাই চাগে নামিবলৈ। আৰু এতিয়া আমি পাই গ'লোহি টিপি ৱাটাৰফল, যিটো নেকি চাবলৈ চবেই আহে, গা ধুবলৈ চবেই আহে, কিন্তু আমি গা নুধোঁ কাৰণ আমি কাপোৰ অনা নাই। আহকচোন চাওঁ, এয়া চাওক কিমান বেছি মানুহ। এণ্ড এইটো এটা ৱাটাৰফল। গা ধুব নালাগে, একদম মানে চিটিকনি ইয়ালৈকে আহিছে মোৰ গালৈকে। মই ইমান দূৰত আছোঁ, ফিৰবি ইমান দূৰলৈকে আহিছে। চাওক কি সুন্দৰ ভিউ। বহুত ফুৰি ধুৰি আমি একদম আহি এতিয়া ভোক লাগিছে, তো আমি এতিয়া সোমাইছোঁ কনকা ৰিজৰ্টত কিবা এটা খাই যাওঁ বুলি। নামেৰি কন্যাকা এখন কিবা হয় ফেমিলি ধাবা। আৰু এইটো ৰিজৰ্টৰ ভিতৰ চোৱা, মানে ইয়াত আপোনাৰ খোৱা বোৱাখিনি হয়। বেছিকৈ লাইটিং নাই যদিও তেওঁলোকৰ থলুৱা সামগ্ৰীয়ে বেছিকৈ মানে ভৰপূৰ হৈ আছে। আৰু ইয়াত আপোনালোকে থাকিবও পাৰে ইচ্ছা কৰিলে। ইয়াত কেম্পো আছে, দেন ৰুমো আছে এক্সট্ৰা। আৰু বহু সময় ৰখাৰ পিছত এয়া আহি গ'ল আমাৰ খানা, আমাৰ লাঞ্চ। পৰ্ক আৰু ভাত, যিহেতু এখন থলুৱা গতিকে আমি ভাবিলোঁ পৰ্কটোৱে অৰ্থাৎ গাহৰি মাংসটোৱে টেষ্ট কৰা যাওক। আৰু যাওঁতে যে কৈছিলোঁ বান্দৰবোৰৰ কাৰণে কিবা লৈ আহিব লাগে, আহোঁতে মই সিহঁতৰ কাৰণে চিপছ লৈ আহিছিলোঁ। চাওকচোন কি ধুনীয়াকৈ চিপছৰ পেকেটটো ল'লে। চ' গাইজ, এতিয়া আমি ঘৰলৈ উভতি আছোঁ। মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব। ত' কেনেকুৱা পালে ভিডিঅ'টো চাই মোক জনাবলৈ নাপাহৰিব। থেংক ইউ।